চাওক মিত্ৰতা কেতিয়াবা হয় কেতিয়াবা নহয় নিজৰ নিজৰ দলৰ ৰাজনৈতিক এজেণ্ডা থাকে আৰু সেই এজেণ্ডা মতে কাম কৰে গতিকে কাৰো এজেণ্ডাটো কোনো ক'ব নোৱাৰে সো যদি ফিল কৰে কোনোবাই মিত্ৰতা তেতিয়া মিত্ৰতা হ'ব যদি ফিল নকৰে কোনো অনুভৱ নকৰে তেতিয়াতো মিত্ৰতা নহ'ব তো মিত্ৰতা হ'লেও ৰাজনীতিটো কৰিব লাগিব যিসকলে কৰিব আহিছে নহ'লেও ৰাজনীতি কৰিব লাগিব গতিকে UPPL দলে নিজৰ এটা চিন্তাধাৰাই দি নিজৰ এটা এজেণ্ডা লৈ পেলাই আমি কাম কৰি আছোঁ আৰু সেই এজেণ্ডাটোত ৰাজনৈতিক দলসকলৰ লগত মিত্ৰতা কৰাতকৈ বড়োলেণ্ডৰ ৩৫ লাখ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাম ২৬টা জনগোষ্ঠীৰ মাজৰ সমন্বয়টো কেনেকৈ ৰাখিম অনাগত দিনত বড়োলেণ্ডখন শান্তি কৰি কেনেকৈ ৰাখিব পাৰোঁ এই কথাখিনিহে আমাৰ UPPL দলৰ অগ্ৰাধিকাৰ বা আমি ফ'কাছত ৰাখিছোঁ দুৰ্গাদাস বড়োই কালি কৈছে যে আটাইতকৈ অশান্তি সৃষ্টি কৰা মানুহজনে প্ৰমোদ বড়ো কালি সংবাদ মাধ্যম ধন্যবাদ জনাইছোঁ তেখেতে লাষ্ট হয়তো 2টা ডিকেডছ পৃথিৱীত নাছিলে সেইকাৰণে এই কথাটো কৈছে পৃথিৱীত যদি আছে সি এই কথাটো ক'ব নোৱাৰে কাৰণ আজিলৈকে মই কোনোবা সমাজৰ বেয়া হোৱা কোনোবা জাতিৰ বেয়া হোৱা কোনোবা অঞ্চলৰ বেয়া হোৱা মই কাম কৰা নাই দুৰ্গাদাস বড়োৰ নিচিনা পলায়নবাদী মানুহ প্ৰমোদ বড়ো নহয় দুৰ্গাদাস বড়োৰ নিচিনা হিংসক মানুহ প্ৰমোদ বড়ো নহয় প্ৰমোদ বড়ো সদায় মানুহৰ কাৰণে কাম কৰিছে মানুহৰ কাৰণে চিন্তা কৰিছোঁ ৰাতিপুৱা প্ৰেয়াৰটো মই সেইটো কৰোঁ আৰু গধূলি প্ৰেয়াৰটোৱে মই মানুহৰ কাৰণে কৰোঁ গতিকে দুৰ্গাদাস বড়োৰ গোটেই ইতিহাসটো চাওক যোৱা 30 বছৰ দুৰ্গাদাস বড়োই কি কৰিছে কি কৰা নাই এতিয়া তাতে গুৱাহাটীত দুনিয়াৰ মানে ৱাইন শ্বপ টেন শ্বপৰ টাইকুন হৈ পেলাই খাই আছে সমাজৰ কাৰণে কিবা কৰিছে জানো সমাজৰ কাৰণে কেতিয়াবা তেখেতে টোপনি হাৰা হৈছে জানো ক'তবা মানুহ মৰিছে ক'ৰবাত বোমা ফুটিছে ক'ৰবাত ব্লাড ছেড হৈছে ক'ৰবাত যাই পেলাই সি কিবা কাকবা সকাহ দিছে জানো ওপৰে টিভিত 10টা কথা ডাঙৰ কথা ক'ব পাৰে সেইটোতো ৰাজনীতি নহয় কালি ইউজি বৰ্মাই এটা কথা ক'লে যে অশুভ শক্তিয়ে BTC অশান্ত কৰিব ওলাইছে চাওক আমাৰ সকলোৰো ভয় থাকে যেতিয়া বড়োলেণ্ডত বহুত তেনেকুৱা 10টা কথা কয় আমাৰ মাজে ভয় আহে যে আকৌ আগৰ পৰিৱেশলৈ ঘূৰি যাব নেকি হয়তো ইউজি ব্ৰহ্ম ডাঙৰীয়াই মই পঢ়ি চোৱা নাই বা দেখা নাই মই শুনিছোঁ আপোনালোকে কোৱাৰ নিচিনা ৰাতিপুৱা মোক বেলেগে কৈছে যে তেখেতে এই চিন্তাটো হয়তো কৰিছে কাৰণ যোৱা 40টা বছৰ তেখেতে এক্টিভলি বড়ো ভূমিত সংগ্ৰামৰ পৰা লৈ শান্তিলৈকে অগণতান্ত্ৰিক পৰিৱেশৰ পৰা গণতান্ত্ৰিক আনালৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰাৰ পৰা বড়ো জনগোষ্ঠীৰ মাজত সমন্বয়লৈকে বিভিন্ন কামত ইউজি ব্ৰহ্ম ডাঙৰীয়াই লাগি আছে গতিকে 40 বছৰৰ অনুভূতি তেখেতৰ আছে তো এই কাৰণে যি চিন্তা কৰিছে তেখেতে হয়তো এই অঞ্চলত যিবিলাক হৈ আছে কি চাওক কিছুমান কোনো ক্ৰেডিবিলিটি নোহোৱা মানুহবিলাক যাৰ দল সংগঠন নাই কিবা নহয় সেইবিলাকো আবুল তাবুল বকিবলৈ ধৰিছে তো এই কথাবিলাক লৈ পেলাই ইউজি ব্ৰহ্ম ডাঙৰীয়াই হয়তো এই কথাটো কৈছে মানে একচুয়ালি এটো পলিটিক্যাল অশুভ শক্তি নেকি সো অশুভ শক্তি বুলি কোৱাৰ লগে লগে পলিটিক্যাল পাৰ্টিবিলাকতো অশুভ নহয় পলিটিক্যাল পাৰ্টিৰ ভিতৰত বা বাহিৰত বা লেফট ৰাইট কোনোবা সুযোগ লৈ কৰিব পাৰে এক্সট্ৰিমিষ্টৰ কোনো নাথাকিব আজিলৈকেতো দেখা নাই এক্সট্ৰিমিষ্ট বা বন্দুকধাৰী আমাৰ অঞ্চলত দেখা নাই থাকিব পাৰে কোনোবা লুকাই থোৱা বন্দুক কাৰণ ইমান বছৰে বন্দুক আছিলে এটা দুটা বন্দুক কোনোবা লুকাই থোৱাটো ডাঙৰ কথা নহয় ৰিকভাৰটো কৰি আছে পুলিচে যোৱা 5টা বছৰত এই 4টা বছৰত অসম পুলিচৰ পৰা বহুত আৰ্মছ ৰিকভাৰ কৰিলে আমাৰ অঞ্চলতো বিপিএফৰ ফালৰ পৰা কিন্তু এই অশুভ শক্তিটো কোন সেইটো প্ৰকাশ কৰিবৰ কাৰণে দুৰ্গাদাস বড়োই কৈছে কিন্তু ক'ব পাৰে তেখেতেতো কোনো সমাজৰ প্ৰতি দায়বদ্ধতা নাজানে ক'ব পাৰে তেখেতে অশুভ শক্তিটো ক'লে কাৰোবাৰ লাভ হ'ব পাৰে নক'লে কাৰোবাৰ লছ হ'ব পাৰে বা এনেকুৱা কিবা ৰাজনীতি থাকিব পাৰে তেখেতে যিটো কথা ক'ব পাৰে দুৰ্গাদাস বড়োই কাৰণ তেখেতৰ বেক চাইডে ভাবিব লগা একো নাই না সি সমাজৰ কথা ভাবে না জাতিৰ কথা ভাবে না বড়োৰ কথা ভাবে না অসমীয়াৰ কথা ভাবে একো নাপাবে হি যে অপৰচুনিষ্ট ই এবাৰ MLA হ'ব লাগে কালিলৈ মন্ত্ৰী হ'ব লাগে আকৌ পালে নেক্সট MLA হ'ব লাগে BPFৰ পৰা নাপালে বেলেগ দলত গুচি যাব স্যাৰ অন্য এটা কথা সুধিব যে প্ৰিয়া বসুমতাৰীৰ কথাটো এই সময়ত আসলে ইলেকশ্যনৰ সময়ত আজি ইমান টোটেলি পলিটিক্যাল আৰু প্ৰিয়া বসুমতাৰীৰ কথা কোৱা মানুহবিলাকে লাফিকুলৰ কথা কিয় কোৱা নাই লাফিকুলৰ কথাটো ক'ব লাগিছিলে জগজিৎ শইকীয়া সাংবাদিক হত্যা হৈছে কোকৰাঝাৰত এই কথাটো ক'ব লাগিছিলে বডোচা নাৰ্জাৰী হত্যা হৈছে এই কথাটো ক'ব লাগিছিলে তেনে বসন্ত আমাৰ প্ৰফেচাৰ এজন তেখেতক হত্যা হৈছে এই কথাটো ওলাব লাগিছিলে এই সময়তো বহুত হত্যা হৈছে তো গতিকে আজি প্ৰিয়া বসুমতাৰীৰ হত্যা ন্যায় লাগে বুলি কৈছে ন্যায়টো সকলোকে লাগে সেম এফিডেভিট জগজিৎ শইকীয়াৰ দেখোন সেম এফিডেভিট যাই পেলাই আমাৰ ইয়াৰ দেখোন বসন্তৰ দেখোন বা লাফিকুলৰ দিয়ক সেম এফিডেভিট লাফিকুলৰ হত্যাকাৰীটো ঘূৰি আছে দেখোন এতিয়াতো আমি শুনিছোঁ কোনোবা ইলেকশ্যনত টিকেটো পাইছে বুলি কেনে তো এই কথাবিলাক আলোচনা কৰক সমাজখনত বায়াছ কৰি কাকবা টাৰ্গেট কৰি সমাজ গঢ়িব নোৱাৰে তো সেইকাৰণে এইবিলাকৰ একো ভেলু নাই এই কথাবিলাকৰ সমাজটো ঠিক কৰাত চবে মাথা মাৰক এই কাৰণে ক'ব লগা হয় যে ডিভিজিভ পলিটিক্স যিটো উল্টা পলিটিক্স কৰা এই কাৰণে
কৰিব লগা হয়।